হেল্ল' এভৰিৱান, আজিৰ দিনটো আৰম্ভ হৈছে খৰিচাৰ আচাৰৰ পৰা। আজি মানে ৰাতিপুৱা 11টামান বজাতে খৰিচাখিনি যিখিনি কালি দেখিছিলে চাগে মানে শুকুৱাই দিছিলোঁ অকণমান, আজি তাত ভোট জলকীয়া আৰু মছলা তেল দি দিম, নিমখ অকণমান দি ভালদৰে মিহলি কৰি তাক আৰু দুদিন ৰ'দত দি দিম। তাৰপিছত সেইটো আচাৰ মানে ৰেডি হৈ যাব। মানে একচুৱেলি কি হয়, আমাৰ ইয়াত 5-6 কেজিমান খৰিচা আচাৰ আছে। আমাৰ যেনেকৈ অৰ্ডাৰ আহে সেনেকৈ আমি ফ্ৰেছে বনাই দিওঁ, মানে আগতীয়াকৈ বহুত বেছি বনাই নথওঁ। আৰু এইটো যোনটো খৰিচা নহয়, এইটো আমাৰ ইয়াৰ নহয়, নাগালেণ্ডৰ হয়। ইয়াৰ টেষ্টটো অকণমান বেলেগ, মানে বহুত টেষ্টি লাগে। আৰু আজি বহুত গৰম আছিলে, অকণমান ভাত পানী খাই ওলাই গ'লোঁ প্ৰেছলৈ। মানে আমাৰ যোনটো লেবেল আছে আচাৰৰ ওপৰত লেবেলটো লগাওঁ, সেই লেবেলটো একেবাৰে শেষ হৈ গৈছিলে। ইমাৰ্জেঞ্চি আছিলে, ভাবিলোঁ ফটাফট যেইটা পাওঁ আৰু 100টামান লৈ আহোঁ নেকি। এয়া গ'লোঁ আৰু এয়া চক লেবেল লৈ আহি গৈছে। এইয়া আমাৰ ষ্টিকাৰ আহি গ'ল। এয়া আমাৰ আচাৰ ব্যৱসায়ী ষ্টিকাৰটো দেখাই দিছোঁ আপোনালোকক। এইটো আমাৰ হোমলি পিকেল। পুৰা 100টা আছে। 110 মান আছে। সেইফালে আহিলোঁ ভোট জলকীয়া ল'বলৈ। ভোট জলকীয়া এতিয়া পাবলৈ নাই আৰু দামটো বহুত বেছি হৈছে। যেনে তেনে তেওঁৰ ওচৰত 2 কেজিমান আছিলে, সেইখিনি লৈ ল'লোঁ। আমি 1 কেজি ভোট জলকীয়া ল'লোঁ আচাৰৰ কাৰণে। এতিয়া আমি আহিছোঁ হোটেলত মিঠাই ল'ব অহা নাই। এই বস্তুটো দেখিছে, এই পেপাৰটো যে সৰু সৰু, সেইটো আমাক লাগে। মানে আমি নাপালোঁ, তেতিয়া কোনোবাই ক'লে হোটেলৰ পৰা বিচাৰক পাই যাব। এই বস্তুটো ল'বলৈ আহিছোঁ। হোটেলৰ পৰা বিচাৰি আনিছে, মাৰ্কেটত নাপালে। চাওক, এটা ৰেচিপি বনাবলৈ কিমান বস্তু লাগে আৰু ক'ৰ পৰা যোগাৰ কৰিব লাগে ন জোন, তেতিয়া বস্তু এটা পাৰফেক্ট হয়। তাৰপিছত আহি পেলাই এই ৰেচিপিটো বনোৱা হ'ল। এইটো মানে মতিচুৰৰ লাডু হয়, কিন্তু সাবুদানা দি বনোৱা হৈছে, বেচন চেচন নাই দিয়া। সেইটো আৰু এটা পাৰ্চেল আহি গ'ল, আৰু 2টা আহিছে হে নাই, পিছফালে এটা আছে। ভাবিছোঁ অকণমান আনবক্সিঙো কৰি দিওঁ, ভিতৰত কিনো আহিছে ডাইৰেক্ট। এইটো গেছ কৰকচোন কি হয়। জোতা। ভাল আহিছে নাই, যেনেকে চাইছিলা এনেকে। অকণমান পিছফালে যোৱা। কেনেকে আহিছে? মজা। 2টা ফ্ৰণ্টটো চাওঁ। ফোনটো চোৱা। ধুনীয়া আছে। আৰু এটা পাৰ্চেল আহি আছে। নহয়, আহি গ'ল। 2টাটো হৈ যাব লাগে, চাইজটো ভাল আছে নেকি ন? আপোনালোকৰ আগতে একদম ডাইৰেক্ট আৰু আনবক্সিঙৰ ওচৰত ধৰা কেঁচি এটাও নাই, মোবাইলৰ চিম ওলোৱা, সেইটো দি খুলিছে। বিচাৰি পোৱা নাই আৰু। চব কিমান কিনে চক, মই প্ৰুফ দি দিছোঁ দেই। কালি অহাটো ব্লেক আছিলে ন? কেনেকে আছে? মজা মজা। মজা। চাওঁ লগোৱা। কাপোৰটো ভালে লাগিছে কিন্তু ন, ওচৰৰ পৰা কোৱালিটিটো মস্ত। এইফালে দেখাব মানে বস্তু ভাল আহে জিঅ'ত। পাছত দেখাব, সি একদম পুৰা ড্ৰেছ কৰি ধুনীয়াকে দেখাবা ন জোন। নহয়, এতিয়া জোতাযোৰ চাই লওঁ, মই ভৰিযোৰ লেতেৰা হৈ থকা নাই নহয় কিবা। এনেই চাই লওঁ জোতাযোৰ। ভিডিঅ' নকৰোঁ। কেনেকুৱা হৈছে? নাই হৈ গৈছে। মানে পিন্ধি অসুবিধা নাই পোৱাতো? নাই পোৱা। চাওঁ, দূৰত যোৱা। অকণমান এইডোখৰ লাগি থাকে। হা? এইটো হৈ যাব। এইটো তুমিয়ে জানিবা, তুমি এতিয়া কৈ দিবা ভাল হৈছে, পাছত ক'বা বেয়া হৈছে। 1 মিলিয়ন 1 মাহৰ ভিতৰত। হৈ যাব। ভগৱানো আছে লগত, আপোনালোকে ছাপোৰ্ট কৰি থাকিব।